উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন। কামৰূপ জিলাৰ সোণতলীৰ শিক্ষা প্ৰাণকেন্দ্ৰ স্বৰূপ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাধীনতাৰ ৭৭তম বৰ্ষপূৰ্তিত পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ আছৰাফ উদ্দিন আহমেদে। লগে লগে বৃক্ষৰোপণ কাৰ্যসূচী পৰিচালনা কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আমজাদ হক চৌধুৰী, প্ৰাক্তন অধ্যক্ষৰ লগতে শিক্ষকসকলে। এই কাৰ্যসূচীত নপুৰণি শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ সমাৰোহত এক বিশেষ গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়। এই বিশেষ সভাখনত এখন বিদ্যালয়েৰে অধ্যয়ন কৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত হয়। খুব ভালেই লাগিছে। এই কাৰণে ভাল লাগিছে যে ইমান দিন মূৰত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত হৈছেহি আৰু এই উদ্দেশ্যলৈ আচলতে আমি সভা মাতিছিলোঁ আৰু সেই সভাততো মোৰ ভাল লগাটো স্বাভাৱিক কথা। মোৰ খুবেই ভাল লাগিছে। এতিয়া তাৰে ভিতৰত তেখেতসকলৰ কেনেকুৱা লাগিছে, কাৰণ কষ্ট কৰি আহিছে তেখেতসকলে আমি ভালদৰে আপ্যায়ন কৰিব পৰা নাই বা যিখিনি কৰিব পাৰিছোঁ তাৰ ভিতৰত বহুতৰ কষ্ট হৈছে, কাৰণ বেছিভাগৰে বয়স যথেষ্ট হৈছে আৰু সেই বয়স অনুযায়ী আনুষংগিক বেমাৰেও দেখা দিছে। তথাপিও ইয়াত আহি সহযোগ কৰিছে, আটাইসকলে একেলগে বহি ভাৱ বিনিময় কৰিছে আৰু বিদ্যালয়ত আমাক বা ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ দিছে। সেইখিনি কাৰণে মোৰ অন্তৰত খুব শান্তি লাগিছে। মোৰ জীৱনত বহুত স্মৃতি আছে। জীৱনৰ আজি এই বয়সত আজি যিখিনি মানুহ ইয়াত আজি স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়াক মই বিশেষকৈ প্ৰশংসা কৰিছোঁ। মই আনন্দত আত্মহাৰা হৈ গৈছোঁ যে আজি যিখিনি প্ৰাক্তন ছাত্ৰ বিভিন্ন বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰি আজি ঘৰত আছে, বহুতৰে শাৰীৰিকভাৱে অক্ষম হৈ গৈছে, তাৰ মাজতো বিভিন্ন অসুবিধাৰ মাজতো আহি আজি স্বাধীনতা উপলক্ষে এই সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই সভাখনত উপস্থিত হোৱাই মই বহুত গৌৰৱান্বিত হৈছোঁ আৰু মই খুব অন্তৰ আত্মাৰ পৰা এটা শান্তি পাইছোঁ আৰু মই আশা কৰিছোঁ যে আজিৰ এই সভাখন মোৰ জীৱনৰ এটা স্মৃতি হৈ ৰ'ব। মই বিশেষভাৱে এইসকল মহান ব্যক্তিক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে জীয়াই থকা দিনকেইটা আল্লাহ তাআলাই তেখেতসকলক ভালে কুশলে ৰাখক, শান্তিত ৰাখক, সুখত ৰাখক, এইখিনি আশা কৰি